নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক দেখাবলৈ আহিছোঁ ৰবৰ মেচিন, ৰবৰ চিট বনোৱা। এইফালে দেখিবলৈ পাইছে আপোনালোকে, এইবিলাক ৰবৰৰ আঠাবিলাক ডিছত কেমিকেল দি দৈ মাৰি থোৱা হৈছে। দৈ হৈ আছে এতিয়া, এইবিলাক দেখিবলৈ পাইছে, দৈ হৈ আছে। এইবিলাক এটা আপোনালোকক এখন চিট মই চেপি দেখুৱাম, আপোনালোকে চাব পাব ভিডিঅ'টোত। আহকচোন চাওঁ ৰবৰ চিট কেনেকৈ চেপে, কেনেকৈ তৈয়াৰ হয় আপোনাক দেখাম। এইফালে চাব এতিয়া আপোনালোকে এখন উলিয়াই লোৱা হৈছে, এনেকৈ উলিয়াই লৈ এইফালে ভৰাই দিলে আপোনাৰ চেপেটা হৈ এইফালে ওলাই আহিব। এনেকৈ দুবাৰমান দিব লাগিব চিটখন, আৰু এবাৰ দিব লাগিব অলপ টাইট কৰি তেতিয়া। এনেকৈ দুবাৰ দিলে হৈ যাব। আৰু তিনিবাৰ দিয়ে। এতিয়া 2 নম্বৰ মেচিনটোত একদম ফাইনেল পেষ্টটো হৈ যাব। এইটো এতিয়া চিটটোত ৰোল আহি যাব। এইটো ফাইনেল চিটটো হৈ গ'ল। এইটো হৈ গ'ল, দেখা এইটো আজিলৈ ইমান সামৰণি, ধন্যবাদ।